মৰমৰ ছাত্ৰ ছাত্ৰী, আজি আমালোকে দ্বিতীয় শ্ৰেণীৰ ঝংকাৰ পাঠ্যপুথিৰ পৰা অধ্যায় 6 এইটো পাঠ পঢ়িম। পাঠটোৰ নাম হৈছে বজাৰ আৰু এই পাঠটোৰ গোটেই ক্ৰিয়াকলাপ আজি এই ভিডিঅ'টোত আলোচনা কৰিম। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগি থাকে এটা লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিম। অধ্যায়টোৰ নাম হৈছে বজাৰ। ছবি চাই কথা পাতো আহা। এই ছবিখনত চাই আমালোকে কি বুজি পাইছোঁ, এইটো এটা বজাৰ আৰু ইয়াত কিনা বেচা কৰা হয়। বেপাৰীসকলে বেপাৰ কৰিবলৈ আহে। কোনোবাই পাচলি বিক্ৰী কৰে, কোনোবাই কাপোৰ বিক্ৰী কৰে, কোনোবাই আইচক্ৰীম বিক্ৰী কৰে, কোনোবাই ফল মূল বিক্ৰী কৰে, কোনোবাই জেলেবি বিক্ৰী কৰে, কোনোবাই দৈ বিক্ৰী কৰে, কোনোবাই গাখীৰ বিক্ৰী কৰে। আৰু হৈছে গ্ৰাহকে কিনিবলৈ আহে। কোনোবাই পাচলি কিনি আছে, কোনোবাই কাপোৰ কিনি আছে, কোনোবাই দৈ কিনিছে, কোনোবাই গাখীৰ কিনিছে, ইত্যাদি ইত্যাদি বহু ধৰণৰ বস্তু কিনা বেচা হৈ আছে। আৰু এই পাঠটোৰ জৰিয়তে আমালোকে কি বুজি পাইছোঁ যে বজাৰত কিনা বেচা কৰা হয়। এতিয়া আমালোকে এই পাঠটোৰ গোটেই ক্ৰিয়াকলাপবোৰ পঢ়িম। বজাৰৰ ছবিখনত কি কি ফল মূল শাক পাচলি দেখা গৈছে কওঁ আহা। এইটো কি হৈছে? লাই শাক, আলু, আম, জিকা, জাতিলাও, আপেল, লাফা, কল। বজাৰৰ ছবিখনত ফল মূল বাদেও অন্য কি কি সামগ্ৰী ওলাইছে কওঁ আহা। দৈ, মিঠাই, চুৱেটাৰ, আইচক্ৰীম। তাৰপিছত দিছে ছবিকেইখন চাই কোৱা। মানে ছবিকেইখন দিয়া আছে, ইয়াত কিছুমান ছবি দিয়া আছে, এইবিলাক চাই এইবিলাকৰ উত্তৰ দিব লাগিব। এই কুৱেশ্যনবিলাকৰ উত্তৰ তাৰমানে কৈছে তাৰপিছত কৈছে ছবিকেইখন চাই কোৱা। মানে ইয়াত কিছুমান ছবি দিয়া আছে, এইবিলাক চাবলৈ কৈছে আৰু ইয়াত কিছুমান কুৱেশ্যন দিয়া আছে, এইবিলাকৰ উত্তৰ দিব লাগিব। ক নম্বৰটো দিয়া আছে, মাছৰ দোকানখনত মাছৰ বেপাৰী আৰু গ্ৰাহক কেইজনে কি কথা পাতিছে বুলি ভাবা। মানে এই ছবিটোত কি চাই আছোঁ, এইবিলাক হয় মাছৰ বেপাৰী আৰু এইবিলাক হয় গ্ৰাহক। মাছৰ বেপাৰীয়ে মাছ বিক্ৰী কৰি আছে আৰু গ্ৰাহকে মাছ কিনি আছে। তেওঁলোকে কি কথা পাতি আছে? সাধাৰণতে মাছ কিনিবলৈ গ'লে কি কয় যে মাছৰ কিমান দাম হয়, দাম দৰ কৰা হয়, কোনটো মাছ কেনেকুৱা, কোনটো ভাল বেয়া সেইটো কথা কয়। মাছৰ কিমান দাম সেইটোৱে কথা পাতি থাকে, সেইটোৱে কথা পাতে। তাৰপিছত দিয়া আছে খ নম্বৰটো, ডাঙৰ গছজোপাৰ তলত মানুহ কেইজনে কি কথা পাতিছে বুলি ভাবা। মানে এই ডাঙৰ গছটোৰ তলত মানুহজনে কি কথা পাতিছে এইটো ক'বলৈ কৈছে। সাধাৰণতে মানুহে বহি কি কথা পাতে? সমাজৰ কথা পাতে, বতৰৰ কথা পাতে, এইবিলাকে কথা পাতি থাকে। তাৰপিছত গ নম্বৰটো দি আছে, ফল মূলৰ দোকানীগৰাকীক ছোৱালীজনীয়ে কি সুধিছে বুলি ভাবা। মানে এই ফল মূলৰ দোকানীগৰাকীক এই ছোৱালীজনীয়ে কি কৈছে বুলি ভাবিছে। সৰু ছোৱালীজনীয়ে কি ক'ব যে এই ফলটোৰ নাম কি বা এই ফলটোৰ দাম কিমান, এইটোৱে ক'ব। তাৰপিছত দি আছে পঢ় আহা। এইটো পঢ়িবলৈ কৈছে। দীপা আৰু মালতী পথাৰলৈ গৈছে। এইটো দীপা, এইটো মালতী। পথাৰত সিহঁতৰ মাক দেউতাকে ধান দাই আছিল। সিহঁতে পথাৰলৈ গৈ বৰ ভাল পায়। দুয়োজনীয়ে ওলাওঁতে নৰাৰ মাজে মাজে জঁপিয়াবলৈ ধৰিলে। দেউতাকে সিহঁতক নৰাৰে এটকাকৈ পেঁপা সাজি দিলে। পেঁপা বজাই দুয়ো ধানৰ লেছেৰি বুটলিলে। হঠাৎ সিহঁতে নৰাৰ ওপৰত এটা ফৰিং বহি থকা দেখিলে। মালতীয়ে ফৰিংটো ধৰি মাক দেউতাকৰ ওচৰলৈ লৈ গ'ল। তেওঁলোকে মৰমেৰে ক'লে, ফৰিংবোৰ নধৰিবা, পাখীৰ দুখ পালে সিহঁতে উৰিব নোৱাৰিব। সিহঁতক মুকলি মনেৰে উৰিবলৈ দিয়া। মালতীয়ে আলফুলে ফৰিংটো এৰি দিলে। তাৰপিছত ইয়াত কিছুমান কুৱেশ্যন দি আছে, লিখ আহা। ক নম্বৰটো দি আছে, পথাৰত দীপাহঁতৰ মাক দেউতাকে কি কৰি আছিল। উত্তৰটো হ'ব পথাৰত দীপাহঁতৰ মাক দেউতাকে ধান দাই আছিল। খ নম্বৰটো দি আছে, দেউতাকে সিহঁতক কি সাজি দিছিল। উত্তৰটো হ'ব দেউতাকে সিহঁতক নৰাৰে পেঁপা সাজি দিছিল। গ নম্বৰটো দি আছে, মালতীয়ে ফৰিংটো ধৰি কলৈ লৈ গৈছিল। উত্তৰটো হ'ব মালতীয়ে ফৰিংটো ধৰি মাক দেউতাকৰ ওচৰলৈ লৈ গৈছিল।
তাৰপিছত দিছে ছবিৰ সৈতে বাক্য আঁচ টানি মিলাও আহা। মানে কি কৈছে, ছবিবিলাকৰ সৈতে বাক্যবোৰ যে আছে মিলাবলৈ কৈছে। মাটি চহাইছে, এইটো হ'ব। ধান দাইছে, এইটো হ'ব। জাকৈ বাইছে, এইটো হ'ব। তাৰপিছত দি আছে শুন আৰু কওঁ আহা। এইবিলাক কৰিবলৈ কৈছে। স্থান, আস্থা, প্ৰস্থান, স্থবিৰ, স্কেল, স্কুল, নমস্কাৰ, পুৰস্কাৰ, বস্তা, হস্তা, তস্ত, ৰাস্তা, স্পৰ্শ, স্পৃহা, নিস্পৃহ, ইস্পাত, স্ফূৰ্তি, স্ফটিক, স্ফুলিংগ, স্ফুৰণ, স্মৰণ, স্মৰাক, স্মৃতি, বিস্মৃতি। শব্দবোৰ পঢ় আৰু যুক্তাক্ষৰ লিখ আহা। মানে কি কৈছে, এই শব্দবোৰ পঢ়িবলৈ কৈছে আৰু এই খালী ঠাইবিলাকত যুক্তাক্ষৰ লিখিবলৈ কৈছে। লিখি দিছোঁ, এতিয়া মই পঢ়ি শুনাম। স্থান, আস্থান, প্ৰস্থান, স্কেল, নমস্কাৰ, পুৰস্কাৰ, স্তৰ, হস্তা, বস্তা, স্পৰ্শ, স্পৃহা, নিস্পৃহ, স্ফুলিংগ, স্ফূৰ্তি, স্ফটিক, স্মৃতি, স্মৰণ, বিস্মৃতি। দি আছে পঢ় আৰু জান আহা। বেলিৰ আন এটা নাম ভাস্কৰ। ভাস্কৰে লোকগীতত প্ৰথম পুৰস্কাৰ পালে। মৰমৰ ছাত্ৰ ছাত্ৰী, আজিৰ ভিডিঅ'টো ইমানেলৈকে। মোৰ ভিডিঅ'টো ভাল লাগি থাকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।